এইটো মই কেক বনাম আজি। এইটো ভেনিলা ফ্লেভাৰ হয়। এইফালে মই আইচিংটো ৰেডি কৰি থৈছোঁ আৰু এইফালে আছে চুগাৰ চিৰাপ আছে আৰু এইটো গোটেইটো মিক্সি হৈ আছে আৰু ইয়াত 3 পিচ কৰি থৈছোঁ। সাইডকেইটা কাটি দিছোঁ, অকণমান ৰঙা হৈ গৈছিলে। আৰু ইয়াত আছে এইটো ফুড কালাৰ হয়, পিংক কালাৰ হয়, কাৰণ ছোৱালী হয়, ছোৱালীকেইটাতো পিংক কালাৰহে পচন্দ পায়। তাই মোক ফটো দিছে, মই দেখাম কেনেকুৱা ফটো দিছে। এতিয়া মই এইটো ক্ৰীমটো ফেটি থৈছোঁ আৰু নজেলটো আৰু পাইপিং বেগটো আনিব আছে। চুগাৰ চিৰাপ লগোৱা হৈ গ'ল মোৰ। এতিয়া প্ৰথমতে ক্ৰীমটো লগালোঁ। এইটো ছেকেণ্ড ইয়াৰটো ধৰি নাপায়। চিৰাপ লগোৱা হৈ গ'ল, ছেম সেনেকুৱাই আৰু। এইটো থাৰ্ডটো হয়, সেইটো সেনেকুৱা ছেমকৈ বনাম। প্ৰথমতে ছাইডৰকেইটা মিলাই ল'ম। কালি এটা বনা হৈছে हमारा केक এইটো আমাৰ কেক হৈ গ'ল আজি। এইটো ছোৱালী হয়, সেইকাৰণে পিংক কালাৰ দিব কৈছিলে। হৈ যাব।